সো ওয়েলকাম ব্যাক ফ্রেন্ডস। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম কম্পনেণ্টছ অফ কম্পিউটাৰ, য'ত আমি আলোচনা কৰিম ক্ৰমে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ বিষয়ে। সো প্ৰথমে কম্পিউটাৰৰ উপাদান, সো কম্পনেণ্টছ অফ হাৰ্ডৱেৰ। একচুৱেলি কম্পিউটাৰক প্ৰধানতে দুটা উপাদান বা উপাংশৰে সজোৱা হৈছে, সেইবোৰ হৈছে ক্ৰমে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ। সো আপোনালোকে নিশ্চয় দেখিছে এইটো চাইডে এইবিলাক গোটেইখিনি হৈছে হাৰ্ডৱেৰ, যেনেকৈ আপোনাৰ ইয়াতে CPU, মনিটৰ, স্পীকাৰ, কীবৰ্ড, তেনেকুৱা মাউচ দিয়া আছে। সো এইবিলাক হ'ল আপোনাৰ হাৰ্ডৱেৰ, আৰু এইবোৰ হৈছে ছফ্টৱেৰ। ছফ্টৱেৰৰ ভিতৰত আপোনাৰ সকলোবোৰ আহে, তথাপিতো মই কেইটামান ইয়াতে উল্লেখ কৰিছোঁ, যিটো হৈছে পাৱাৰ পইণ্ট, ৱৰ্ড, পেইণ্ট, এডব পেজমেকাৰ আৰু ফটোশ্বপ। সো এইবোৰ হৈছে একোটা ছফ্টৱেৰ। সো ছফ্টৱেৰ বা হাৰ্ডৱেৰ জনাৰ আগতে মই এটা কথা ক'ব বিচাৰিম যে যেনেকৈ কম্পিউটাৰটো আপোনালোকে নিশ্চয় গম পাইছে এতিয়ালৈকে যে দুটা প্ৰধান উপাদানেৰে এইটো সজোৱা হৈছে। সেই উপাদান দুটাৰ এনেকুৱা এটা ৰোল আছে, যেনেকৈ ধৰক আপোনালোকৰ ওচৰত কিবা এই হাৰ্ডৱেৰবিলাক আছে, ছফ্টৱেৰ নাই। সো তেতিয়া কি হ'ব, এই হাৰ্ডৱেৰবিলাক ইউজলেছ হ'ব। আৰু ধৰক আপোনালোকৰ ওচৰত ছফ্টৱেৰ আছে কিন্তু আপোনালোকৰ ওচৰত কোনো হাৰ্ডৱেৰ নাই, তেতিয়াহ'লে আপোনাৰ কি হ'ব, এই ছফ্টৱেৰবিলাক ইউজলেছ হ'ব। সো কেনেকৈ, আৰু এটা মই উদাহৰণ দিছোঁ, যেনেকৈ আপোনাৰ কম্পিউটাৰ আছে। সো আপোনাৰ কম্পিউটাৰ, অকল কম্পিউটাৰৰ ফিজিকেল পাৰ্টখিনি আছে, ভিতৰত না কোনো তেনেকুৱা OS আছে বা তেনেকুৱা ছফ্টৱেৰ আছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে কি কৰিব, কম্পিউটাৰটো ইউজলেছ হৈ পৰিব। আৰু ধৰক আপোনালোকৰ ওচৰত কি আছে, ছফ্টৱেৰ আছে, গোটেইখিনি যিবিলাক ছফ্টৱেৰ লাগে কম্পিউটাৰ চলিবৰ কাৰণে সকলোবোৰ ছফ্টৱেৰ আছে, কিন্তু আপোনালোকৰ লগত কোনো কম্পিউটাৰেই নাই, তেতিয়া আপুনি কি কৰিব। সো সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে কম্পিউটাৰ এটা ভালকৈ বা সম্পূৰ্ণৰূপে ফাংচনাইজ হ'বলৈ কি লাগে, আমাক ছফ্টৱেৰো লাগে, হাৰ্ডৱেৰো লাগে, দুটাৰ কম্বিনেশ্যন লাগে বুলি আমি ক'ব পাৰোঁ। সো প্ৰথমে হাৰ্ডৱেৰ। সো কম্পিউটাৰৰ যিখিনি বা যিবোৰ অংশ আমি হাতেৰে চুব পাৰোঁ, সেইবোৰক হাৰ্ডৱেৰ বুলি কোৱা হয়। মনত ৰাখিব যে কম্পিউটাৰৰ যিবোৰ বস্তু আমি হাতেৰে চুব পাৰোঁ, সেইবোৰ বস্তু কি বুলি কোৱা হয়, হাৰ্ডৱেৰ বুলি কোৱা হয়। আৰু আমি ক'ব পাৰোঁ যে হাৰ্ডৱেৰ আৰ দ্য ফিজিকেল পাৰ্ট অফ এ কম্পিউটাৰ ডেট উই কেন টাচ। দিছ আৰ দ্য টেঞ্জিবল পাৰ্ট অফ এ কম্পিউটাৰ। আপোনাৰ এক্সাম্পল যদি আপুনি দিব বিচাৰে, ইয়াতে কীবৰ্ড, মাউচ, মনিটৰ, স্পীকাৰ, CPU, আপোনাৰ হেডফোন, ৱেব কেমেৰা, ঠিক আছে। সো এইবোৰ গোটেইবোৰ হৈছে আপোনাৰ হাৰ্ডৱেৰৰ এক্সাম্পল। হাৰ্ডৱেৰ যিবোৰ বস্তু আমি হাতেৰে চুব পাৰোঁ, মনত ৰাখিব। সো নেক্সট হৈছে ছফ্টৱেৰ। সো ছফ্টৱেৰ হৈছে এনেকুৱা এটা কম্পিউটাৰ প্ৰগ্ৰাম যাৰ দ্বাৰা আমি যিকোনো হাৰ্ডৱেৰক পৰিচালিত কৰিব পাৰোঁ। ছফ্টৱেৰ হৈছে এনেকুৱা এটা কম্পিউটাৰ প্ৰগ্ৰাম যাৰ দ্বাৰা আমি যিকোনো হাৰ্ডৱেৰক পৰিচালিত কৰিব পাৰোঁ। ছফ্টৱেৰক আমি হাতেৰে চুব নোৱাৰোঁ, নিশ্চয় এই ছফ্টৱেৰবিলাক আমি হাতেৰে চুব নোৱাৰোঁ। তাৰমানে ছফ্টৱেৰ জেনেৰেলি ক'ব গ'লে এটা কম্পিউটাৰ প্ৰগ্ৰাম হয়, যিটোৰ সহায় লৈ কিনে আমি কি কৰিব পাৰোঁ, যিকোনো এটা হাৰ্ডৱেৰক পৰিচালিত কৰিব পাৰোঁ, মানে ফাংচনাইজ কৰাব পাৰোঁ। যেনেকৈ মই আগত ইয়াত কথা পাতিম। সো প্ৰথমে আপোনালোকে চাই লওক যে এক্সাম্পলবিলাক হৈছে ক্ৰমে যেনেকৈ ফটোশ্বপ, এইটো এটা ছফ্টৱেৰ হয়। আমি ফটোশ্বপ কম্পিউটাৰত থাকিলে আমি ফটোশ্বপ হাতেৰে চুব নোৱাৰি, কিন্তু আমি তাত কাম কৰিব পাৰি হাৰ্ডৱেৰৰ হেল্প লৈ কিনে। সো নেক্সট হৈছে MS পেইণ্ট, নিশ্চয় কাম কৰিছে আপোনালোকে নিশ্চয়, আৰু জানেও এইটোৰ বিষয়ে। দেন MS অফিচ। সো এইবোৰ হৈছে একোটা ছফ্টৱেৰ। সো যেনেকৈ মই ইয়াতে এটা মোবাইলৰো এক্সাম্পল দিছোঁ, সেইকাৰণে যাতে আপোনালোকে কমপ্লিটলি ক্লিয়াৰ হয়। সো ধৰক আপোনালোকৰ মোবাইলটো যিটো আছে, মোবাইলটো আপোনাৰ এটা ফিজিকেল ডিভাইচ হয়, সেইটোক আমি হাৰ্ডৱেৰ বুলি ক'ব পাৰোঁ। কিন্তু মোবাইলৰ ভিতৰত থকা আপোনালোকৰ ফেচবুক, আপোনালোকৰ হোৱাটছএপ, আপোনালোকৰ যিবিলাক আছে দেখা পাই আছে, ইয়াতে আইকন যিবোৰ দেখা পাই আছে, সকলোবোৰ কি হয়, একোটা ছফ্টৱেৰ হয়। কিন্তু কম্পিউটাৰৰ ক্ষেত্ৰত আমি ছফ্টৱেৰ বুলি কওঁ, আৰু মোবাইলৰ ক্ষেত্ৰত আমি জেনেৰেলি ইয়াকে এপছ বুলি কওঁ। সো আশা কৰিছোঁ আপোনালোকে নিশ্চয় কম্পনেণ্টছ অফ কম্পিউটাৰৰ বিষয়ে জানি পাইছে বা বুজি পাইছে ভালকৈ বস্তুখিনি। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল বটনটো প্ৰেছ কৰি দিব আমাৰ আপডেটেড ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবলৈ।